हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल फ्रेंडসকল আপোনালোকে চাই আছে টেক নিউ হেল্পাৰ চেনেল फ्रेंडসকল 2022 চনৰ সৰকাৰি ঘৰৰ লিষ্টত যদি আপোনাৰ নামটো থাকে তেনে ক্ষেত্ৰত আপুনি 2,40,000 টকাৰ এটা ঘৰ লাভ আপুনি কৰিব তো এইটো লিষ্ট আপুনি কেনেকৈ চাব এইটো ভিডিওৰ মাধ্যমেৰে মই সম্পূৰ্ণভাৱে দেখুৱাই দিম গতিকে আশা কৰিছো আপোনালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাই থাকক फ्रेंडসকল আপোনালোকে 2022 চনৰ সৰকাৰি ঘৰৰ লিষ্টটো আপোনালোকে চেক কৰিবলৈ হলে আপোনালোকে ইয়াত আপোনালোকে ক্লিক কৰিব অৰ্থাৎ আপোনালোকে গুগলতে আহিব গুগলত অহাৰ পিছত ইয়াত আপোনালোকে লিখিব PMAYG বুলি আপোনালোকে সাৰ্চ কৰিব फ्रेंडসকল যেতিয়া আপোনালোকে সাৰ্চ কৰিব তেতিয়া আপোনালোকৰ ওচৰত এনেকুৱা পেজ খুলি আহিব আপোনালোকে অলপ স্ক্ৰল ডাউন হৈ আপোনালোকে এইটো ওয়েবসাইটত আপুনি ক্লিক কৰিব ইয়াত আপোনালোকে ক্লিক কৰাৰ লগে লগে फ्रेंडসকল আপোনালোকক নতুন এটা ওয়েবসাইটত আপোনালোকে লৈ যাব আৰু আপুনি কেনেকৈ চেক কৰিব এইটো ভিডিও মাধ্যমেৰে সম্পূৰ্ণভাৱে দেখুৱাম আপোনালোকে সম্পূৰ্ণভাৱে চাই থাকক फ्रेंडসকল অলপ পিছত লোডিং হোৱাৰ পিছত আপোনালোকৰ ওচৰত এনেকুৱা ওয়েবসাইট আহি যাব ওৱাৰ পিছত আপোনালোকে ইয়াত 3 ডট দেখা পাইছে ইয়াৰ পৰা আপোনালোকে মোবাইলটো ডেস্কটপ সেট কৰি ল'ব ডেস্কটপ সেট কৰাৰ বাবে আপোনালোকে 3 ডটত ক্লিক কৰাৰ পিছত এইটো অপচনত ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইলটো ডেস্কটপ সেট হৈ যাব আৰু फ्रेंडসকল আপোনালোকে ডেস্কটপ সেট কৰাৰ পিছত এনেকুৱা এক বেৰা চাইলে আপোনালোকে কাৰ্ড চিনত ক্লিক কৰি আপোনালোকে অলপ কেনসেল কৰি দিব কেনসেল কৰাৰ পিছত फ्रेंडসকল আপোনালোকে ইয়াত দেখিব পাৰিছে সফট এইটো অপচনত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত फ्रेंडসকল আপোনালোকৰ ওচৰত এনেকুৱা আহি যাব আপোনালোকে ৰিপৰ্ট অপচনত আপুনি ক্লিক কৰিব फ्रेंडসকল যেতিয়া আপোনালোকে ৰিপৰ্ট অপচনত ক্লিক কৰিব তেতিয়া আপোনালোকৰ ওচৰত এনেকুৱা আহি যাব আপোনালোকে 2 নম্বৰ হাউস প্ৰগ্ৰামছ এইটো অপচনত আপুনি ক্লিক কৰিব फ्रेंडসকল 2 নম্বৰ অপচনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত এনেকুৱা আহি যাব প্ৰথমতে আপুনি যেটো ঘৰৰ বাবে এপ্লাই কৰিছে সেই ঘৰটো আপুনি ইয়াৰ পৰা সিলেক্ট কৰিব তাৰ পিছত আপোনাৰ ষ্টেটটো ইয়াৰ পৰা সিলেক্ট কৰিব তাৰ পিছত फ्रेंडসকল আপোনালোকৰ ওচৰত এনেকুৱা আহিব যাব আপোনাৰ জিলাটো আপুনি ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব তাৰ পিছত फ्रेंडসকল আপোনাৰ ইয়াৰ পৰা আপোনাৰ ব্লকটো আপোনাৰ সিলেক্ট কৰিব লাগিব আপুনি কোনটো ব্লকৰ পৰা হে ব্লকটো আপুনি ইয়াৰ পৰা সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত फ्रेंडসকল আপোনালোকৰ ওচৰত এনেকুৱা আহি যাব তাৰ পিছত আপোনাৰ পঞ্চায়তটো ইয়াৰ পৰা আপুনি সিলেক্ট কৰিব फ्रेंडসকল পঞ্চায়তটো সিলেক্ট কৰাৰ পিছত আপুনি এই ক্যাপচাৰ কোড ইয়াত আপুনি বহুৱাই দিব লাগিব फ्रेंडসকল তাৰ পিছত আপোনালোকে সাবমিট অপচনত আপোনালোকে ক্যাপচাৰ কোড মাৰাৰ পিছত আপোনালোকে সাবমিট অপচনত ক্লিক কৰিব फ्रेंडসকল যেতিয়া আপোনালোকে সাবমিট অপচনত ক্লিক কৰিব তেতিয়া আপোনালোকৰ ওচৰত এনেকুৱা আপোনাৰ যেটো লিষ্ট আপোনাৰ গাঁৱৰ যেটো লিষ্ট সম্পূৰ্ণভাৱে আপুনি ইয়াৰ পৰা চাব পাৰিব যদি আপোনাৰ ঘৰত সৰকাৰি ঘৰৰ নাম আছে যদি আপোনাৰ এই লিষ্টত নাম আছে তেনেহলে আপোনালোকে 2,40,000 টকাৰ এখন সৰকাৰি ঘৰ আপুনি লাভ কৰিব সো फ्रेंडসকল ভিডিওটো এখানে আছিল যদি ভিডিওটো ভাল পাইছে এটা লাইক কৰিব আৰু প্ৰত্যেকটো দিনতে আপোনালোকে এনেকুৱা খবৰবোৰ শুনিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ